Assalamu alaikum. Welcome to my channel Village Mom Arifa. আশা ৰাখিছোঁ সকলোৱে ভালে আছা। মই আল্লাহৰ ৰহমতত আলহামদুলিল্লাহ ভালে আছোঁ। আজি পুনৰ নতুন এটি ভিডিঅ' লৈ আহিলোঁ। পকৰাৰ ভিডিঅ', আলু আৰু মূলাৰ পকৰা। যদি কোনোবাই পোৱা নাই তেনেহ'লে কমপ্লিট ভিডিঅ'টো চাই থাকিব। বহুতো টেষ্টি হয়। যিসকলে মূলা পচন্দ নকৰে খাবলৈ, ৰান্ধি নাইবা ভাজি খাবলৈ, তেওঁলোকৰ কাৰণে এইটো বেষ্ট হ'ব। যেনেদৰে পকৰা বনাই খালে আপোনালোক ভাল পাব। মূলা আৰু আলু ভালদৰে ধুই লৈ বাকলি গুচাই এতিয়া এইবোৰ কাটাৰ সহায়েৰে মিহিকৈ কাটি আছোঁ। এতিয়া এইবোৰ ভাপ হ'বলৈ দিম। 2 মিনিটমান ভাপ কৰিলে হৈ যাব।
এনেদৰে পকৰি বনাই খালে বহুতো টেষ্ট পাবা। আপোনালোক চাহৰ লগত খাব পাৰে। কোনেও গমেই নাপাব যে এয়া মূলাৰ পকৰি হয় ফাৰ্ষ্ট টাইম খালে। আপোনালোক চালে ভাতৰ লগতো খাব পাৰে। মই মোৰ হাজবেণ্ডক ভাতৰ লগত খাবলৈ দিলোঁ। আৰু এটা কথা, বস্তু ৱেষ্ট কৰিব নালাগে, কাৰণ ৱেষ্ট কৰিলে লাহৈ বেয়া পায়। মই আগতে ইমান কাম কৰা নাই, কিন্তু আজিকালি এইবোৰ কাম কৰিবলৈ লৈছোঁ আৰু আপোনালোকেও চেষ্টা কৰিব। আজিলৈ ইমানতে